ইউজ নো কেনেকৈ কৰে মই আপোনালোকক দেখুৱাইছোঁ ইউজ কৰিবৰ কাৰণে আপোনালোকে এনেকৈ কৰক হে দোস্ত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু স্বাগত জনাইছোঁ এখন নতুন এখন ভিডিঅ'লৈ তো আজিকালি য়াং জেনেৰেশ্যনৰ এটা বহুত ডাঙৰ সমস্যা হেয়াৰ ফল মানে চুলি সৰি থকা তো এনেকুৱা মোৰো হৈ আছে তো তাৰ কাৰণে মই এটা কিবা অৰ্ডাৰ কৰি আনিছোঁ সেই পেকেটত আছে আপোনালোকক দেখাম যিহেতু ইউজ কৰিলে নাই আপোনালোকে চুলি সৰা সমস্যাৰ পৰা অলপ কেনেকৈ হাত সাৰি থাকিব পাৰিব মানে বাচি থাকিব পাৰিব যে চুলি নহৰিব অলপ হ'লেও মানে ক'ব গ'লে আপোনাৰ চুলি সৰাৰ পৰা বাচিব আৰু তো বলক দেৰি নকৰাকৈ এইটো ভিডিঅ'ত আমি চাম যে বক্সত কি আছে আৰু এইটো কেনেকৈ ইউজ কৰে আৰু চুলি সৰা সমস্যাৰ পৰা আমি কেনেকৈ অলপ বাচি থাকিব পাৰিম বা চুলি সৰা সমস্যাটো কেনেকৈনো কম কৰিব পাৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ বক্সৰ ভিতৰতনো কি আছে আপোনালোকক খুলি দেখুৱাই আছোঁ যে এই সঁজুলিটোৰ জৰিয়তে আপোনালোকে কেনেকৈ চুলি সৰা সমস্যাৰ পৰা অলপ হ'লেও বাচি থাকিব আৰু সেইটো ইউজ কৰিলে তো বলক বক্সটো অপেন কৰি দেখাইছোঁ মই অলপ আগতে কাটি লৈছোঁ তো বক্সটোৰ ভিতৰত এনেকুৱা আছে মানে বস্তুটো এনেকুৱা আছে ভিতৰত এইটোক কয় ডাৰ্মা ৰোলাৰ বুলি তো এইটো মানে এইটো দেখাৰ স্কিনত এনেকৈ আপুনি ইউজ কৰিব লাগিব তো মই আপোনালোক খুলি দেখুৱাইছোঁ যে ভিতৰতনো কেনেকুৱা এইটো চাব পাৰিছে এইটো হয় ডাৰ্মা ৰোলাৰ ডক্টৰো এইকেইটা ৰিকমেণ্ড কৰে যে আপোনালোকে এনেকৈ ইউজ কৰিব যেতিয়া মানে ধৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনালোকে যাব যে চুলি সৰি আছে বা কিবা এনেকুৱা এইটো আপোনাক ইউজ কৰিবলৈ দিব পাৰে আপোনালোকে চাই লওক বস্তুটো এনেকুৱা ডাৰ্মা ৰোলাৰ বুলি কয় ইউজ নো কেনেকৈ কৰে মই আপোনালোকক দেখুৱাইছোঁ ইউজ কৰিবৰ কাৰণে আপোনালোকে এনেকৈ কৰক আৰু এনেকৈ কৰিব লাগিব এনেধৰণে কৰি এনেকৈ কৰিব লাগিব এনেধৰণে কৰিলে মানে ব্লাড চাৰ্কুলেশ্যন হয় আৰু চুলি সৰা সমস্যাটো দূৰ হ'বলৈ অলপ মানে দেখা যায় মানে হয় আৰু এনেকৈ মই ইউজ কৰা মতে চুলি অলপ কমকৈ সৰে ইমান নহৰে আৰু তো আপোনালোকে ইউজ কৰিব পাৰে এই বস্তুটো ডাৰ্মা ৰোলাৰ বুলি কয় অনলাইনত পাই যাব তো আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে এইটো এনেকুৱা চাই লওক তো মই ইউজ কৰোঁ এইটো চাইজটো হয় 0.5 mm ইয়াৰ চাইজটো তো মই ইমানেই ইউজ কৰি আছোঁ তো এইটো এনেকৈ কৰিব আপোনাৰ ব্লাড চাৰ্কুলেশ্যন হয় আপোনাৰ চুলি সৰা সমস্যাটো দূৰ হ'ব তো ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু অলপ কমেণ্ট কৰি দিওঁ